চিঠিৰ গন্ধটো হেৰাল। চিঠিবোৰৰ গন্ধটো গুচি গৈছিল এই বাটে, কেতিয়াও উভতি নহাৰ ঠিকনালৈ। যি বাটত আখৰে মৰম কঢ়িয়াইছিল একো একোখনি অপেক্ষাৰ উপত্যকা। দুবৰি ফালি উঠাটো খাই অহা উৎসাহৰ সেউজীয়া গছজোপাৰ মৃত্যু হ'ল। পুনৰ জি নুঠাৰ প্ৰতিশ্ৰুতিৰে ডাকুৱালৰ টিলিঙাটোত পুনৰ বাজি নুঠিল চঞ্চল সংগীত। সৰু কাগজৰ টুকুৰাটোৰে নীলাভ প্ৰেম হৈ বৰষিছিল নাৰীৰ সদ্যস্নাতা কেশৰ পৰা নিগৰি ওলোৱা পানীৰ টোপালৰ দৰে। কপাহী চাদৰৰ আঁচলত বান্ধি লৈছিল এবুকু প্ৰাপ্তিৰ বাসনা। কিমাননো দিনৰ কথা আছিল সেয়া, আই পিতায়ে ৰৈ থকা দূৰণিবতীয়া ল'ৰাটোৰ এখনি চিঠিৰ উৎসুকতাৰ প্ৰাচুৰ্যতা। সীমান্তত বশৱৰ্তী বঙহৰ দেউৰে পত্নী সন্তানলৈ পঠিওৱা মৰমৰ চিঠিৰ টোপোলা। আইতাই জতৰত সূতা লোৱাৰ বতৰ আছিল। কিমাননো দিনৰ কথা আছিল এয়া, ভৰ যৌৱনা কাপোৰজনী পখিলি হৈ পাহুৱাল ডেকাটোলৈ কৃষ্ণচূড়াৰ আঁৰে আঁৰে নীলাখামৰ চিঠিখনি হাতত গুজি দিছিল। লাজত পলায়ন কৰিছিল এহালি প্ৰেমিক চৰাই। শব্দাৰুহী মেঘমল্লাৰ ফাকেৰে চুমা আঁকিছিল। এটি এটি শব্দত সন্তুষ্টিৰ সুৰটোৱে দুই ওঠত ৰাগ টানিছিল। কি যে মাদকতা আছিল তাত। এতিয়া চিঠিৰ চিয়াহীবোৰৰ মূল্য তেনেই সস্তীয়া। এই নীলাবোৰৰ কোনো কাহানী বাই মৃত্যু ঘটিল, আপুনি মই ক'ব নোৱাৰাকৈ। ছাই হৈ উৰি গ'ল নীলা চিয়াহীৰ ৰং। জোনাকীৰ বাটটোত এতিয়া চিঠিৰ শব্দবোৰে খোজ নাকাঢ়ে। হুমুনিয়া হৈ কাহি ৰৈ গ'লেও ডাকুৱালজন নাহিব আৰু কোনো কালে। চিঠিবোৰৰ গন্ধটো গুচি গ'ল এই বাট।